এতিয়া আছে আহিছে কেনেকুৱা ঠিকে আছা ঠিকে আছো দাই চাই পকাই বহি আছো আৰু ভালেই দেই লোকটো ভাল লাগিছে দাই চাই পকাই এইটো গৰিমা ফোন গৰিমা ইমান মেছেজ আহিছে তাই নহয় আৱাজ কৰিছে টিং 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 কৰি পেলাই লগে লগে এতিয়া গৈছে গ'ল চ' তুমি দাইচুলিত পকাই ভালেই দেখিছে কিন্তু প্ৰগ্ৰামটো ভাল লাগিছে চাই আছো অলপ আজি এঘণ্টামান চালো তোমাৰ প্ৰগ্ৰাম ইণ্টাৰনেট প্ৰথম কৰিছো এইবোৰ টিপিব নাজানো যে গোটেইবোৰ টিপো মানে তোমাক গুচি যায় আৰু হেৰি এনে গান কেইটামান গাওঁ চবকে লগ ধৰো বুলি ভাবিছিলো গৈ কমিটি হৈ গলো বে লাষ্টত অৰ্গেনাইজাৰ মানে এই কোন আহিছে কোন গান গোৱা হোৱা নাই আজি ঠাণ্ডা গোটেইখন তথাপিও মানুহৰ বোলো সন্ধিয়াটো এনেই যাওক ভালকে বুলি এটা বেমাৰে ঘূৰিয়া কৰিছে মানুহ হয় দিয়া তুমি তাকে মই সোনকালে নাইকিয়া গৰিমাক কৈছো বোলো গৰিমাক কৈছো তুমি সোমালা মানে গোটেই চবো সোমালো ঘৰত আকৌ নহয় জানো হয় দিয়া নাই হ'ব অকমান মানুহে ধৈৰ্য ধৰিব লাগিব নহয় জানো ধৈৰ্য ধৰিব লাগিব তোমাৰ সময় লাগিব পাৰে সেইটোৱে তাকে ধৈৰ্য ধৰিবলৈ উপায়তো নাই আৰু একো উপায় নাই এতিয়া তুমি গান চান গাই আছা নে নাই এইকেইদিন গোৱা নাই কিবা বনাইহে আছো মই কেইটামান গান বিয়াৰ পৰা গৈ পেলাই আৰম্ভ কৰিব লাগিব গীটাৰ চিটাৰ আছে লগতে আছে গীটাৰ আছে আৰু বহুত পুৰণা হাৰমনিয়াম এখন আছে হয় নেকি 80 বছৰমান পুৰণা আচ্ছা এই আইতাৰ যুগৰ হাৰমনিয়াম এখন মই তাকে বোলে ভাবিছিলো তুমি নাগালেও আজি বোলে এবাৰ এনেই বিহুটো আমাৰ বিহু নিচিনাই হৈছে এনেই আৰু চব গোট খাইছো তুমি আহিলে ভাল লাগে বোলো লগোৱা তাকে তাইক কলো মই ভাল লাগিলে মই তোমাক আহিবতো উপায় নাই মানে খবৰবোৰ পাই আছো গৰিমা বা এই তাৰ্চিমলত খবৰ লৈ আছো তাকে ওলাই যাব ভয় লাগে জানে মই দৰ্জাখনৰ বাহিৰতো ওলোৱা নাই মানে এনেকুৱা অৱস্থা তাকে পৰিস্থিতি এনেকুৱা হৈ গ'ল নহয় আৰু মই যেনিবা মোৰ নহয় মই গাত লগাই লৈ গলো দিলো তোমাক তেনেকুৱা কথাবোৰ তেনেকুৱা যে চ' ৰিস্ক লোৱা নাই ইনফেক্ট সীমা বা ইয়াতে থাকে সীমা বিশ্বাস সীমা বা মোৰ চিৰিটোৰ পৰা নামিলেই কিন্তু আমি সেইখিনি কথা পাতিছো ইটো ঘৰলৈ যোৱা নাই তাৰমানে সেয়াই আৰু মানে ভয় লাগে যে ডিফতে দি উঠি আহোঁতে গাত লাগি গল কিবা হ'ল এইটোতো দিগদাৰ এনেই ভাল লাগিল তোমাক দেখি খুব ভাল লাগিল মই ভিডিঅ' কল এটা কৰিম দিয়া তুমি যেতিয়া ভালে আছা এনেই এদিন কথা পাতিম তুমি ৰাইজক এবাৰ মৰম এটা দি দিয়া চব গোটেই অসমীয়া ৰাইজক মৰম দিছো আৰু ময়ো অলপ শাৰীৰিক অসুস্থতাৰ কাৰণে ইয়াত আহিবলগীয়া হ'ল মুম্বাইত আৰু আহিবলৈ আকৌ লকডাউনত ফচি গলো এতিয়া লকডাউন খুলিলে যাম আৰু অসমলৈ নতুন কাম হাতত দিছো দুটামান সকলোৰে আশীৰ্বাদ বিচাৰিছো আৰু সকলোকে বহুত মৰম পঠাইছো বিহু মৰম সকলোৰে ভাল হওক আৰু আগৰ নিচিনা হওক অসমখন সেইটো বিচাৰো ঠিক আছে তুমি ভালে থাকা নিশ্চয় ভালে থাকা খুব ভাল লাগিল গৰিমা মুখখন দেখাবি নেকি আছ নেকি হৈ গলে আছে তাই আকৌ গালি দিব মোক কিয় মাতি আনিলি লাইভ ভিডিঅ'ত বুলি ঠিক আছে দে পিছত ভিডিঅ' কল কৰিম দে খুব ভাল পালো আৰু তাকে প্ৰতিদিনে গাই দিওঁ নেকি প্ৰতিদিনে 2 লাইন গাই দিওঁ আৰু মোৰ কিবা মনত পৰিছে মই কৈ আছো দেই তিৰিকা কি আছিলে মোৰো মনত বহুত হাই আছে মনে মানে মনত নাই দেই বহুত পুৰণা মনত নাই